নমস্কাৰ, মই ৰুবি স্বাগত জনাইছোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ঠাণ্ডা দিনত ফুলা কিছুমান ফুল যেনে পিটুনিয়া, ফ্লক্স, নেষ্টাৰ্টিয়াম আদিৰ গুটিবিলাক আমি নেক্সট ছিজনৰ কাৰণে কেনেকৈ ৰাখিব পাৰোঁ তাকে দেখাম। ঠাণ্ডা দিনৰ ফুলবোৰ প্ৰায় ফুলি শেষ হৈছে আৰু এই সময়খিনিতে যদি আমি ইয়াৰ গুটি সংগ্ৰহ কৰি থওঁ তেন্তে অহা বছৰ আকৌ একেখিনি ফুলকে কিনি থকাৰ কোনো প্ৰয়োজন নহ'ব। এই ফুলজোপাৰ নাম হৈছে ফ্লক্স। ইও ঠাণ্ডা দিনতেই ফুলে আৰু এইবোৰ ইয়াৰ গুটি। এইখিনি গুটি কেঁচা হৈ আছে, এতিয়া ইয়াক সঁচ ৰাখিবৰ বাবে ছিঙাৰ সময় হোৱা নাই আৰু যেতিয়া গুটিবোৰ বুঢ়া হয় তেতিয়া এনেকুৱা ৰঙৰ হয়। এই বুঢ়া গুটিবোৰ যদি আমি সময়ত ছিঙি নিদিওঁ তেন্তে নিজে নিজে ফাটি মাটিত সৰি পৰে। সেইবাবে যদিহে গুটি ৰাখিব বিচাৰে তেন্তে অলপ দিনৰ পৰা গছজোপা লক্ষ্য কৰি থাকিব। যেতিয়া গুটিবোৰ এনেকুৱা মুগা ৰঙৰ হয় তেতিয়া ছিঙি দিব লাগে। গুটিবোৰ ছিঙি এনেদৰে এখন কাগজত গোটাই যাব। এইবিলাক বাকলিবিলাকৰ ভিতৰত 3টামানকৈ গুটি থাকে আৰু ইয়াক কেনেদৰে ৰাখিব লাগে মই অলপ পিছত দেখাম। প্ৰথমে মই অলপ পিটুনিয়াৰ গুটি ছিঙি লওঁ। এই পিটুনিয়াখিনি মই যোৱা বছৰ গুটিৰ পৰা ঘৰতে পুলি গজাই কৰিছিলোঁ। ইয়াৰ ভিডিঅ' মই দিছিলোঁ, আপোনালোকে চোৱা নাই যদি চাব পাৰিব। আৰু এতিয়া আকৌ মই ইয়াৰ গুটি ৰাখিম অহা বছৰ আকৌ ইয়াৰ গুটিৰ পৰা ঘৰতে পুলি গজাবৰ বাবে। আৰু যদিহে গুটি ৰাখিব নিবিচাৰে তেন্তে ফুলবিলাক মৰহাৰ লগে লগে ছিঙি আঁতৰাই পেলাব। তেনেদৰে মৰহা ফুলবোৰ আঁতৰাই থাকিলে গছজোপাত নতুন নতুন ফুল বহু দিনলৈকে ফুলি থাকিব আৰু গছজোপা ভাল হৈ থাকিব। আৰু যদি গুটি ৰাখিব বিচাৰে তেন্তে গুটিবিলাক এনেধৰণৰ মুগা ৰং হোৱাৰ পিছতেই ছিঙিব লাগে। এইবিলাক পুৰঠ গুটি। ইয়াৰ ভিতৰতে চাওক সৰু সৰু ক'লা ক'লা বহুত গুটি থাকে আৰু এই পুৰঠ গুটিবিলাক এনেদৰে ছিঙি ৰাখি দিব পাৰি। গুটিবোৰ ছিঙি এখন কাগজত গোটাই ল'ব আৰু যদি অলপ সেমেকি থাকে তেন্তে অলপ সময় ৰ'দত শুকুৱাই ল'ব, নাইবা ঘৰৰ ভিতৰতে এদিন মুকলিকৈ ৰাখি দিব টেবুল এখনৰ ওপৰত। আৰু ইয়াক কেনেকৈ ৰাখিব মই অলপ পিছত আপোনালোকক দেখাই আছোঁ। এইজোপা হৈছে নেষ্টাৰ্টিয়াম আৰু এই ফুলবিধো ঠাণ্ডা দিনতেই ফুলে। এই ফুলবিধ অলপ লতা জাতীয় হয়। এই ফুলখিনিও মই যোৱা বছৰ গুটি ৰাখি ঘৰতে পুলি গজাই কৰা। এই ফুলবোৰ এবাৰ ঘৰত হোৱাৰ পিছত প্ৰতি বছৰে আৰু কিনি থকাৰ প্ৰয়োজন নহয়। যদিহে আমি সময়ত ইয়াৰ গুটি ৰাখি দিওঁ তেতিয়া প্ৰতি বছৰে আমি ঘৰতে ইয়াৰ পুলি গজাই কৰি থাকিব পাৰোঁ। আৰু আজি মই ইয়াৰ গুটি কেনেকৈ ৰাখিব লাগে তাকো দেখাম। এইবোৰ ইয়াৰ গুটি। এই গুটিবোৰ যেতিয়া পুৰঠ হয় বা বুঢ়া হয় তেতিয়া ই নিজে নিজে সৰি পৰে। সেইবাবে গুটি ৰাখিব বিচাৰিলে গছজোপা অলপ দিনৰ পৰা লক্ষ্য কৰি থাকিব আৰু পুৰঠ গুটিবোৰ এইদৰে হাতেৰে চুই চাব। যিবোৰ পকা গুটি সেই পকা গুটিবোৰ হাতত নিজে নিজে পৰি যাব। কেতিয়াবা গছজোপাৰ গুৰিটো পকা গুটি পৰি থকা দেখা যায়। তেনেদৰে গছৰ তলত নিজে নিজে পৰি থকা গুটিবিলাকো বুটলি ৰাখি দিব। এই পকা গুটিবোৰ প্ৰথমে অলপ শুকুৱাই ল'ব লাগে, কেঁচা হৈ থকা অৱস্থাতে ৰাখি দিব নালাগে। এইখিনি গুটি মই অলপ অলপকৈ ছিঙি শুকুৱাই ৰাখিছোঁ ইয়াত। এতিয়া এই আটাইবোৰ ফুলৰ গুটি বেলেগ বেলেগকৈ কাগজত বান্ধি ওপৰত এইদৰে নাম লিখি ল'ব আৰু ইয়াক এটা এয়াৰটাইট কণ্টেইনাৰৰ ভিতৰত সাঁফৰটো মাৰি ৰাখি দিব লাগে। এই ফুলৰ গুটিবোৰ সদায় ফ্ৰিজতহে ৰাখিব লাগে, বাহিৰত মুকলিকৈ ৰাখিব নালাগে। আৰু এনেদৰে আমি ঠাণ্ডা দিনত ফুলা ফুলৰ গুটিৰ উপৰিও গৰম দিনত ফুলা ফুলৰ গুটিও নেক্সট ছিজনৰ কাৰণে ৰাখিব পাৰোঁ। আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। যদিহে ভাল লাগিল লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।